আমাৰ বাৰীত এয়া কিবা বস্তু লাগি আছে আজি আপোনালোকক দেখুৱাম ৰ'বক দেই ক'বচোন এইকেইটা খায় নে নাখায় মই মানে খাম বুলি ভাবিছোঁ এইয়া কি ক'বচোন আৰু ক'ত লাগি আছে কেনেকৈ লাগি আছে আজি আপোনালোকক দেখুৱাওঁ খালে খাম আপোনালোকে যদি কয় এই আমাৰ পিছফালে দেই চাওকচোন এই মোৰ নখকেইটা চাওক আৰু এয়া মোৰ হাগিবলৈ যোৱা চেণ্ডেলযোৰ এয়া পিছফালে আহিলোঁ দেই পিছফালে মানে আমাৰ বাৰীতে লাগি আছে কি বস্তু চিনিয়ে নাপাওঁ জানেনে জনাবচোন কি বস্তু হয় বহু দিনৰ পৰা মানে খাম বুলি ভাবি আছোঁ এটা আকৌ সৰিয়ে পৰিলে জানেনে তাৰপিছত মই বোলো এনেকৈ থাকিলে নহ'ব আপোনালোকক দেখুৱাই পেলাই তাৰপিছত যদি খাবলগীয়া বস্তু হয় তেতিয়াহ'লে খাম এইটো সৰি আছে চাওকচোন এইটো আগতেই সৰি আছে ইয়াৰ পৰা পৰিলে তাৰপিছত এয়া এইটো কি হয় চাওক ভালকৈ চাই লওক এইটো এটা বেছি লগা নাই চাৰিটা লাগি আছে চাৰিটা কি বস্তু জানো মই আকৌ চিনিয়ে নাপাওঁ পাই আমাৰ এই লেট্ৰিনৰ ওচৰতে তাৰপিছতে আকৌ মোৰ এই মোবাইলটো থ'বলৈ জেগাই বিচাৰি পোৱা নাই মোবাইলটো থৈ লওঁ ৰ'বক তাৰপিছত দেখুৱাই আছোঁ দেই কাটিবলৈ অসুবিধা নহয় মোবাইল হাতত লৈ মোবাইলটো থৈ লওঁ তাৰপিছত সেইটো লেট্ৰিন দেই আমাৰ লেট্ৰিনটো নাচাব একদম আমি লেট্ৰিন বনাব পৰা নাই যে লেট্ৰিনটোক ইগন'ৰ কৰক দেই আমাৰ এই বাৰীৰ পিছফালে আৰু তাৰপিছতে আজি কি হ'ল জানে বৰ ডাঙৰ কথা এটা হ'ল নহয় হেৰি আমাৰ কল এক থোক নহয় বান্দৰে একদম মানে গছতে খাই পেলালে এটাও কল নাই খালি মানে হেৰিডালহে আছে কি কয় এডাল লাখুটিডালহে আছেগৈ আৰু এনেকুৱা পৰিস্থিতি হৈ গ'ল আমাৰ খাবই নাপালোঁ ইমান আশা কৰি আছিলোঁ কল খাম বুলি তাৰপিছত এই চাওকচোন ইমান বেয়াকৈ বৰষুণ মই মানে 3 দিনকৈ যিহেতুকে গোলাঘাট গৈছিলোঁ ন বিয়াত ভাগিনজনীৰ বিয়াত তাৰপিছত আহি চাওঁ কল খতম আৰু এইফালে পুখুৰী দেখিছে পুখুৰী একেবাৰে পানী পাৰ হৈ আছে আমাৰ বাৰীত চাওকচোন কি অৱস্থা ইমান পানী বাপৰে এনেকুৱা বৰষুণ বোলে ইয়াত মই আহিছোঁ কালি আহিলোঁ যেনিবা আজি আহি পাইছোঁ বৰষুণ নাই এয়া চাওক লৈ আহিলোঁ লৈ অহাৰ পিছত আজি খাম বুলি ভাবিছোঁ দেই খাওঁ নে নাখাওঁ ভাবি আছোঁ আপোনালোকে কমেণ্টত জনাওক যদি খাব পৰা বস্তু হয় খাম যদি খাব নোৱাৰে তেতিয়াহ'লে নাখাওঁ এয়া খাম বুলি কাটি কুটি ল'ম বুলি ভাবিছোঁ আৰু ভাজি খাম চাগে আৰু এয়া জলকীয়া দেখিছে ইমান মৰম লগা গোল জলকীয়া চাব দেই আপেলৰ নিচিনা জলকীয়া এইকেইটাৰ লগতে আজি ভাজিম বুলি ভাবিছোঁ এইকেইটা কি মৰম লগা চাওক এইকেইটা নবৌৰ পৰা মই লৈ আহিছোঁ দেই খাম আজি